সোণালী সুযোগ দৰমহা পাব ৩৫,৪০০ আৰু ২৯,২০০। ভাৰতীয় ৰেলৱে বিভাগত ওলাইছে চাকৰি য'ত নিযুক্তি দিয়া হ'ব ৩০,৩০৭ গৰাকী যুৱক যুৱতীক। অনলাইনযোগে আবেদন কৰিব পাৰিব। কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব? আবেদনৰ অন্তিম তাৰিখ কেতিয়া? কোনসকল যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব? সকলো বিস্তাৰিত জানিবলৈ শেষলৈ চাই থাকক আজিৰ বিশেষ প্ৰতিবেদন। এইখিনিতেই আপোনালৈ অনুৰোধ, আজিৰ খবৰটো যিমান পাৰে শ্বেয়াৰ কৰক, কিয়নো আপোনাৰ এটা শ্বেয়াৰে হয়তো আন কোনোবাই ৰেলৱে বিভাগত চাকৰি পাই যাব পাৰে। লগতে যদি আপুনি আমাৰ চেনেল টপ আইডি পলৈ নতুন, নিশ্চয় ফ'ল' কৰিব। ভাৰতীয় ৰেলৱে বিভাগত চাকৰি লৈছে সৰ্বমুঠ ৩০,৩০৭টা। শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ কাৰণে ভাল খবৰ। ৰেলৱে বিভাগত চাকৰিৰ কাৰণে আবেদন কৰিব হ'লে আবেদনকাৰী বয়স ১৮ৰ পৰা ৩৬ বছৰৰ ভিতৰত হ'ব লাগিব। যদি আপুনি মেট্ৰিক পাছ কৰিছে তথাপিও আবেদন কৰিব পাৰিব। মুঠতে গ্ৰেজুৱেট লগতে আণ্ডাৰ গ্ৰেজুৱেট সকলো যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব। চিফ কমাৰ্চিয়েল টিকেট ছুপাৰভাইজাৰ পদৰ কাৰণে ৬,২৩৫টা। ষ্টেচন মাষ্টাৰ পদৰ কাৰণে ৫,৮২৩টা। গুড ট্ৰেইন মেনেজাৰ পদৰ বাবে ৩,৫৬২টা। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট পদৰ কাৰণে ৭,৫২০টা। ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট পদৰ কাৰণে ৭,৩৬৭টা। সৰ্বমুঠ ৩০,৩০৭টা পদৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া। অনলাইনযোগে আবেদন কৰিব পাৰিব। অনলাইন আবেদন মুকলি হ'ব আগষ্টৰ ৩০ তাৰিখৰ পৰা, অৰ্থাৎ ৩০ আগষ্ট ২০২৫ৰ পৰা আৰম্ভ হ'ব অনলাইন আবেদন আৰু ছেপ্টেম্বৰ মাহৰ ২৯ তাৰিখ ২০২৫লৈকে চলিব আবেদন প্ৰক্ৰিয়া। গতিকে মনত ৰাখিব, আগষ্টৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া আৰু ছেপ্টেম্বৰ মাহৰ ২৯লৈকে চলিব অনলাইন আবেদন। গতিকে আপুনিও মিছ নকৰিব আবেদন কৰিবলৈ। এয়া এক সোণালী সুযোগ। আজি খবৰটো যিমান